হেল্ল' বন্ধুসকল, আপোনালোকৰ ৱেলকাম জনাইছোঁ মোৰ নতুন চেনেলটোলৈ। আৰু মোৰ নতুন চেনেলটো সত্য ব্লগ। ফাৰ্ষ্ট টাইম আজি ব্লগ বনাইছোঁ। ফাৰ্ষ্ট ব্লগ কেনেকৈ লাগে আপোনালোকে জনাব। ফাৰ্ষ্ট ব্লগ ফাৰ্ষ্ট শ্ব' আপোনালোকৰ ওচৰলৈ এৰি দিছোঁ, আপোনালোকে চাওক। আৰু আজি আমি ঘৰৰ পৰা টাউনলৈ যাম কিবা এটা কামত। টাউনৰ পৰা লগৰটোৰ ওচৰলৈ যাম। আমি জেগা এটাত ফুৰিবও যাম, প্লেচটো দেখাম আপোনালোকক। কেনে লাগিছে আপোনালোকে আমাক কমেণ্টত জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো বলক ওলালোঁ, হেলমেটটো লগাই ৰেডি হৈ লৈছোঁ। বতৰটো অলপ বেয়া, ডাৱৰীয়া ডাৱৰীয়া কৰি আছে চাওকচোন। বৰষুণে দিয়ে নেকি দিয়ে নে নাজানো আৰু। এইটোৱে গতি মোৰ বাইকৰ অৱস্থা, ষ্টাৰ্ট হ'ব নোখোজে ফটকে। ওলাই গ'লো ন, ইয়াৰ পৰা ওলাই গৈ এতিয়া মই ইয়াতে হাইৱে বেছি দূৰ নহয়, ইয়াৰ পৰা জাষ্ট অলপহে দূৰ হ'ব পাৰে। ৰাস্তাটোৰ পৰা ইয়াৰ পৰা ওলাই গ'লোঁ। তো মানে কি হ'ল, আজি ঘৰৰ কিবা সৰু কাম এটা আছে। এই সৰু কামটোৰ কাৰণে আমি টাউনলৈ যাবলগীয়া হৈছে। এই কামটো কৰি পেলাই জল্দি আহিয়ে যাম। এইটো বেছি দেৰিটো নালাগে। অলপ দূৰ ৰাস্তাটোকে চাওকচোন। বৰ্তমান আমি চহৰ দোকানৰ ওচৰত, মোৰ লগৰ হয়। এতিয়া ইয়াৰ পৰা ওলাম, ইয়াকে নিয়াৰ কথা আছিলে, কিন্তু ই নাযাওঁ বুলি কৈছে। ইয়াৰে তাৰ দোকানত সোমাইছোঁ, ইয়াৰ দোকানখন চাব পাৰে। এই শৰৎ দাস, কি খবৰ? আছোঁ। অঁ, সত্য ব্লগ লাইভ সাবস্ক্রাইব। इन छोटे मोटे प्रोग्रामों से कितना कमा लेते हो? হোলি চলি আছে কিয়? নে কি মানে দোকানীৰ মানে কি ইয়াত আহিলে কি এইটো নোখোৱা মানে কি মানে আমাক সাধা খাব শিকাইছে। মই এইবিলাক নাখাবেই, সি আকৌ শিকাব শিকাইছে। A few moments later. আমি এতিয়া মিছন চাৰিআলি পাইছোঁহি। চাই আছে আপোনালোকে। এইবিলাক দেখাবহে লাগে। আমি আহি পাইছোঁহি বৰ্তমান। মই আৰু মোৰ লগৰটোৰ লগত আহিলোঁ। মই অফিচত সোমালোঁ, টাউনত পালোঁহি। অফিচৰ পৰা সোমাই তাক ফোন কৰিলোঁ, ঘৰৰ পৰা পিক আপ কৰিলোঁ। সি ক'লে যে কি ওলাই আছোঁ বুলি আহিলে। এইটো মোৰ লগত আছে মৃন্ময়। কেনেকুৱা লাগিছে? নাইচ প্লেচ। আমাৰ মৃন্ময়, আমি একেলগে আছোঁ। মৃন্ময় আৰু মই, আমি কলেজত একেলগে পঢ়িছিলোঁ। এই লগৰ দৰং কলেজৰ পৰা পঢ়ি কৰি আমি এতিয়া মানে কি ইয়াৰো ছেপাৰেট হৈ গ'ল। ইয়াৰো ৰেপ চং আজিকালি গায়। ইয়াৰ নিজৰ চেনেল আছে, সেইটোত সি গান চান গাই থাকে। খেলা এই প্লেচটোৰ নাম কি জানে? বামুনি পাহাৰ। এইটো কিহৰ কাৰণে হৈছিলে? বান ৰজাৰ ঘৰ। বান ৰজা কি কৰিছিলে ইয়াত? ইয়াতে খেতি কৰিছিলে।
এইটো চিনেমেটিক শ্বট এটা বনাই দিম ঠিকে কৈছোঁ নে ঠিকে কৈছোঁ বাৰু দি আছে এতিয়া ইয়াতে অলপ চলপ ঘূৰিলোঁ ঘূৰি পেলাই ভাল লাগিলে এইটো বামুণী হিলছ আমি আগতে এটা সময়ত কলেজৰ সময়ত বেয়া ঘূৰিছিলোঁ ইয়াতে কলেজৰ সময়ত ঘূৰি ভাল লাগে এইটো বনাই দিলে ন এইটো বনালে এইটো মানে বামুণী হিলৰ কোনখিনি জেগাত কি আছে আৰু কোনখিনি জেগাত আপোনাৰ মন্দিৰটো আছে স্থাপিত এইবিলাক লিখা আছে ইয়াতে আপোনাৰ ইয়াতে বামুণী হিলৰ হিষ্ট্ৰী অলপ চলপ পাব সেইখিনি নাপায় মন্দিৰটোৰ বিষয়ে অলপ মতে ফুলমূলকৈ মানে যেন ধৰি লওক টাইটেলটো মানে ইয়াত মেনশ্যন কৰি ৰাখিছে আৰু যাব লাগে আৰু ধৰণে কি তো ভিডিঅ'টো চাই বন্ধুসকল কেনেকৈ লাগিলে তো যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব এনেকৈ মই নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনি থাকিম আজিৰ কাৰণে বাই বাই